guys, good morning. Welcome back to my YouTube channel. Aru aji jehetu Sunday hoy to bahut kiba kibi kaam ase. Aru aji immane rod dise ratipuar pura soku miliboi pora na bahirot ulai bohisilu. Imman rod dise pura khami goisu aru bahirot bohi. To itia brush korilo ga pa dhui kiba kibi khai lo tar pasot kaam start kori dim aru. Aji jehetu Sunday hoy olob ulai jabo paru. Thik nai aru. Sao imman gorom dise. Goromot নোৱাৰো আৰু চলি যাম তাক না ইমান গৰম দিছে বাপৰে সো গাইস মুখ জোক ধুই ব্রাশ কৰি এতিয়া আৰু গা পা ধুই লও তাৰ পাছত তো একেবাৰে খাই লৈ লগ পাই আছো আপোনালোকক সো গাইস আজি বনাম বুলি ভাবিছো পৰ্ক ফ্ৰাই আৰু ইফালে পৰ্ক খিনি পুৰা বইল কৰি ললো আৰু পৰ্ক খিনি বনাবৰ কাৰণে এইখিনি নহৰু আদা আৰু কেঁচা জলকীয়া লৈছো তো এইখিনি লাগিব আৰু মছলা পাতি অলপ লাগিব আৰু জিৰা চিৰা তেনেকে অলপ চলপ তো ইফালে নহৰু খিনি লৈ লৈছো একে সৰু সৰুকে কাটিব লাগিব তো এইখিনি মিহি মিহিকে কাটি লব লাগিব এনেকে যিমান মিহি হয় সিমানে ভাল তো মোৰ নহৰু খিনি এনেকে কুটি হৈ গল একদম আপোনালোকে চাব পাৰে একদম মিহিকে কুটিছো ইমানো মিহি হোৱা নাই মানে হাতেৰে কাটিলে যিমানখিনি মিহি হয় সিমানখিনি হৈছে আৰু নহৰুখিনি যেনেকৈ কুটি লৈছো আদাখিনি তেনেকৈ কুটি ল'ব লাগিব আৰু ৰাতিপুৱা ইমানে গৰম দি আছিল ইমান ৰ'দ বাহিৰত ওলাব নোৱাৰাকে আৰু এতিয়া বৰষুণ দি আছে ধৰিবই নোৱাৰি হঠাৎ মানে বতৰটো চেঞ্জ হৈ যায় আমি যেতিয়া ছিকিমত গৈছিলোঁ তাত তেনেকুৱা হৈছিল এতিয়াই ৰ'দ দিব অকমান আৰু এতিয়া হঠাতে বৰষুণ দি দিয়ে ভৰসা নাই কিতিয়া কি হয় কই নহয় বাই চেন্সত লাইসেন্স নাই তো তেনেকুৱা একে আৰু নহৰুখিনি যেনেকৈ কুটিছো তেনেকে আৰু জলকীয়াখিনি সেম প্ৰসেসতে কুটা হ'ব আপোনালোকে কেঁচা জলকীয়া নিদিলে শুকান জলকীয়া দিব পাৰে পৰিমাণটো আপোনালোকৰ নিজৰ মতে দিব আপোনালোকে যিমানখিনি জ্বলা খায় তো মইতো বহুত বেছি জ্বলা খাওঁ জ্বলাটো হেতু কাৰণে বেছি দিছো আৰু মোৰ কুটিকিনে প্ৰায় ৰেডি হৈয়ে গ'ল এতিয়া বনাওত লাগি যাও আৰু এই মাংসখিনি অলপ ডাঙৰ ডাঙৰকে আছে ইয়াক মিহি মিহিকে কাটি ল'ব লাগিব তো দেখুৱাই দি আছো কেনেকুৱা কাটি ল'ব লাগিব তো মাংসখিনি এনেকে আছে মিহি মিহিকে কাটি ল'ব লাগিব এনেকে আপোনালোকে চালে গমেই পাব ইফালে চাওক একদম মানে এইটো যেটো ওপৰৰ ছালটো থাকে একদম পাতল হয় তো ইয়াতে গম পায় আৰু লোকেল গাহৰি বুলি তো খাইও মজা লাগিব কে মিহি মিহিকে কাটি ল'ব আৰু যেহেতু বইল কৰাই হয় ইমান টাইম মানে নালাগে আৰু অকমান ফ্ৰাই হলে হৈ যাব ইফালে তাৱা লৈছো ইফালে পুৰা তাৱা গৰম হৈ গৈছে এটা তেল দি দিও আৰু তেল বেছি দিব নালাগে কমকে দিব লাগিব তেল গৰম হৈ গল এতিয়া মাংসখিনি ঢালি দিও আগত ফ্ৰাই কৰি লম মাংসখিনি বেছি ফ্ৰাই নকৰো হাফ ফ্ৰাই কৰি লম এতিয়া আৰু এনেও বইল কৰাই হয় যেহেতু অকমান ফ্ৰাই কৰি লও এতিয়া এখানে নিমখ দি দিছো অলপ এনেকৈ লৰাই থাকিব লাগিব যাতে তলত লাগি নাযায় তলততো নালাগে এনেও গাহৰিৰ পৰা তেল ওলাই ন সেইটো কাৰণে মই তেলখিনি কমকৈ দিছোঁ হ'লেও বেছি হৈয়ে গৈছে এইখিনি হাফ ফ্ৰাই কৰি কিনে এনেকৈ প্লেটত ওলাই থৈছোঁ আৰু আপোনালোকে দেখাই পাইছে কিমান তেল ওলাইছে তেল ইমান দিয়া নাছিলোঁ মই গাহৰিৰ পৰা ওলাইছে দেখিছেনে তেলৰ পিচবিলাক কেনেকৈ সৰু হৈ গৈছে যিমানখিনি সৰুকৈ কাটিছিলোঁ তাতকৈ সৰু হৈ গৈছে মানে ইয়াৰ পৰা তেল ওলাই গৈছে তাই দেখা পাইছে কেইটামান জিৰা গোটা জিৰা দি দিছোঁ এতিয়া যিখিনি সৰু সৰুকৈ কুটি থৈছিলোঁ ইফালে আদা নহৰু আৰু কেঁচা জলকীয়া এইখিনি দি দিওঁ আৰু ইয়াতে দি দিম অকণমান জিৰা গুড়ি দেখা পাইছে আধা চামুচতকৈ তাতকৈ কম হৈ গৈছে এতিয়া মাংসখিনি দি দিওঁ তো ইফালে প্ৰায় হৈয়ে গৈছে আৰু ইফালে কুটি থৈছিলোঁ পিঁয়াজ অকণমান এইখিনি দি দিওঁ দেখিছেনে কিমান তেল ওলাইছে ইফালে তেলখিনি কাঢ়ি থৈছিলোঁ আৰু ইফালে তেল ইমান ওলাইছে গাহৰিখিনি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু ইফালে মোৰ পৰ্ক ফ্ৰাই ৰেডি হৈয়ে গ'ল এয়া আৰু ইমান তেল ওলাইছে ন বহুত তেল ওলাইছে তো মজা লাগিব খাই তো এতিয়া খাই লও
পুৰা মজা নিমখ জ্বলা সবখিনি একদম পাৰফেক্ট হৈছে তো মজা লাগিছে খাই তো খাই লৈ লগ পাই আছো সো গাইস পৰ্কটো খাই লৈ মজা লাগিল আৰু এতিয়া বনাব লৈছো মালপোৱা মানে কি কি দিব লাগে সেইখিনি মিশ্ৰণ কৰি ফালে ধুনীয়াকৈ গুলাই আধা ঘণ্টা 1 ঘণ্টা তেনেকৈ থৈ দিলে ভাল যিমান দেৰি হয় সিমানে ভাল তো এতিয়া গলি থো মানে অলপ দেৰি হলে চাহৰ লগত বনাই খাম আৰু তো ইফালে লৈছো আটাৰ গুৰি আৰু ইয়াতে দিব লাগিব চেনি এতিয়া পানী দিম আৰু ইয়াতে বাটাৰ নহলে বা ঘি নহলে আপোনালোকে ৰিফাইনো ইউজ কৰিব পাৰে যদি ৰিফাইন দিয়ে তো আপোনালোকৰ কথা ঘি দিলে মানে গোন্ধটো ভাল আহে আৰু খাইও ভাল লাগে তো এতিয়া মই ঘি মিক্স কৰি দিছোঁ আৰু এইটো মানে অনুপূৰ্ণা ঘিৰ টেমাই হয় কিন্তু ঘৰতে ঘি বনাইছিল তো ঘৰৰ ঘিও অকণমান মিক্স কৰি দিছোঁ কিনা ঘিৰ লগত খাই মজা লাগিব আৰু মিশ্ৰণটো কৰোঁতে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব ইমান গোটা হ'ব নালাগে ইমান পনীয়াও হ'ব নালাগে ঠিক এনেকৈ আৰু দেখা পাইছেনে এনেকৈ সেয়া তো ইফালে মিশ্ৰণখিনি ৰেডি হৈ গ'ল ইয়াক মই 2-3 ঘণ্টাৰ কাৰণে এনেকৈ ঢাকি থৈ দিম সো গাইস দিনটো এনেকৈ গ'ল ইটো সিটো কাম কৰোঁতে আৰু মানে কি হ'ল কি আজি ভাবিছিলোঁ কি ওলাই যাম যেতিয়া ওলাই যাব কৈছোঁ তেতিয়াতে বৰষুণ দি দিলে তো ক'তনো যাম আৰু মানে যাম বুলি ওলোৱাৰ পাছত যেতিয়া বৰষুণটো দি দিলে ৰখিয়েই দিলোঁ ইমান টাইম তো গৈনো কি আৰু টাইমত নগ'লোঁ যেতিয়া আৰু গৈও এতিয়া গ'লেও মানে লেট হৈ যাব সেইটো কাৰণে নাযাওঁ বুলিয়ে ভাবিলোঁ তো মালপোৱা বনাবৰ কাৰণে যিখিনি মিশ্ৰণ বনাই থৈছিলোঁ সেইখিনি এতিয়া দেখুৱাওঁ যিহেতু সানডে আজি সানডে বুলি অলপ ওলাই যাম বুলি ভাবিছিলোঁ যোৱাই নহ'ল যেতিয়া এতিয়া আৰু মালপোৱাটোকে বনাওঁ তো আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাইছোঁ আৰু মিশ্ৰণখিনি এনেদৰে হৈ গৈছে এতিয়া অলপ গোটা বান্ধি গৈছে তো বনাই লওঁ গোটেইখিনি তাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ সো গাইস মোৰ মালপোৱা বনাই হৈ গ'ল আৰু এতিয়া চবে খাই আছে ইফালে তো এতিয়া খাওঁ কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ একদম মজা লাগিছে খাই বহুত দিনৰ পাছত খাইছোঁ যেতিয়া মই জব কৰি আছিলোঁ তেতিয়া অফিচত সদায় মানে আমাৰ মানে কোৱা হয় আৰু আজি তাই মালপোৱা আনিব আজি তাই চিৰা ভজা আনিব তাই আজি পৰি চব্জি আনিব তেনেকুৱা কোৱা হয় তো সবখিনি কোৱা মাতা হৈ কিনে তেনেকুৱা লৈ অহা হৈছিল তো মোৰ ফ্ৰেণ্ড এজনী এনেকুৱা লৈ আহিছিল সো গাইস বনাই মিলি খাই ললো আৰু আজি গোটেই দিনটো মানে কতো যোৱা নহ'লে তো মানে দিনটো বনালো খালো তেনেকুৱাই হৈছে মানে আপোনালোকে গাহৰি ৰেচিপিটো ট্ৰাই কৰি চাব বহুত বেছিয়ে খাই ভাল লাগে আৰু ইভিনিং টাইমত যিটো চাহৰ লগত খাবৰ কাৰণে মালপোৱা বনালো তো বহুত বেছিয়ে খাই ভাল লাগিল ঘি দি দিছিলোঁ ন ঘিটো দিয়াৰ কাৰণে বেলেগ এটা মানে সোৱাদ হৈছে আজিতো পৰ্ক ফ্ৰাই বনালোৱে আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই ভাবি আছোঁ কি পুৰা ফুল্লি ট্ৰেডিশ্যনেলত মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিম ট্ৰেডিশ্যনেল ষ্টাইলত বনাম তেনেকৈ পৰ্কটো বনাম বুলি ভাবিছোঁ তো যদি বনাব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বনাব লাগে নে নালাগে তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো নেক্সট এটা ব্লগত লগ পাই আছোঁ টাটা বাই বাই অল